আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে নদী নদীৰ পানী ভৰা ঘাট উদয়ে বেপাৰ কৰে চালত কোমোৰা লাও জিকা ভোল ভঁৰালত জহা ধান গোহালিত গৰু পুখুৰীত মাছ বাৰীৰ তামোল পাণ দেউতাই গধূলি এটুপি খাই কেনে কয় যে আগতে আমি নিমখ কৌপাতত আনিছিলোঁ। কৌপাত মানে এই হালধি পাতখনৰ নিচিনা অলপ ডাঙৰ ডাঙৰ চাইজৰ হয়, অলপ ডাঙৰ ডাঙৰ টুকুৰা হিচাপত দিয়ে। আজিকালিতো বিভিন্ন প্ৰকাৰৰ নিমখ পায়, কিন্তু আগতে ডাঙৰ ডাঙৰ আকাৰত আহিছিলে, অলপ মানে গোটা গোটা। ৰিফাইনটো ইমান নাছিলে। তো আজিকালিতো মিহি নিমখ, গোটা নিমখ, মিডিয়াম নিমখ, গৰুক দিয়া নিমখ, বিভিন্ন প্ৰকাৰৰ নিমখ পায়। মানে গৰুৱে খোৱাও এক্সট্ৰা নিমখ আছে। কৈ আৰু এইবিলাক দেউতাহঁতে কথা, আগৰ দিনৰ কথাবিলাক। আৰু মাংস বোলে নুমে চুমে আহে, অলপ ডাঙৰ ডাঙৰ পিচ, যেনেকৈ আজিকালি বজাৰত সৰু সৰু পিচ কাটি কাটি দিয়ে যে, তেনেকৈ নিদিয়ে, গোটাকেই লৈ আহে মানে। তাকে এই পুৰণিকলীয়া কথাবিলাক মই অলপ সাঁচি ৰাখিব চেষ্টা কৰিছোঁ ভিডিঅ' আকাৰে। মানে মই যিবিলাক অনুভৱ কৰোঁ সেইবিলাক ভিডিঅ' আকাৰে সাঁচি ৰাখিব চেষ্টা কৰোঁ। আৰু দুদিনমান পিছত আমাৰ নেক্সট যিবিলাক জেনেৰেশ্যন আহিব, তো সিহঁতে এইবিলাক কথা সাধু কথা বুলি ক'লেও মানে বিশ্বাস নকৰিব। তো মই ভিডিঅ' এটা বনাই যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিম। আৰু এতিয়া আমি মা দেউতাটো হাঁহিব পাৰোঁ যে ফোনটোকে ৰিচিভ কৰিব নোৱাৰে বা স্মাৰ্টফোনটোকে চলাব নোৱাৰে। আজিৰ পৰা আৰু 20-30-40 বছৰ পিছত ইমান হেভি টেকন'লজি আহিব, যিবিলাক আজিকালি ল'ৰাবিলাক মোবাইলত প্ৰ' বুলি কয়, সেইবিলাকৰ মাথাৰ ওপৰেতো পাৰ হৈ যাব, ইমানেই টেকন'লজি এডভান্স হ'ব। তো সেইটো কাৰণে কাকো হাঁহিব নালাগে, পৰাপক্ষত শিকাই দিব লাগে, জনাই নজনাই। গাঁও বুলি ক'লে আমাৰ সাধাৰণতে এটা জুপুৰি ঘৰ, এটা গোহালি, এটা ভঁৰাল, এইবিলাকে আমাৰ মনত পৰে। পুৱা চাহ খাবলৈ অহা আলহীৰ পৰা দুপৰীয়া অল ইণ্ডিয়া ৰেডিঅ' মানে গান শুনালৈকে কেনেকৈ সময়কণ আপোনাৰ পাৰ হৈ যাব গমকে নাপাব। স্কুল যায়, ময়ো স্কুল গৈছিলোঁ যেতিয়া মই গাঁৱত আছিলোঁ। আৰু আমাৰ এটা এটা গ্ৰুপত আমি 5-6টা ল'ৰা যাওঁ। এটা চাইকেলৰ পৰা পৰিলে গোটেই 5টাই পৰিব, মানে অলপ লেপা থেপাকৈ যাওঁ। আৰু মায়ে, মানে আমাৰ মাৰ কথা কৈছোঁ, পকেটত 2 টকা এটা ভৰাই দিয়ে। গৈ আমি টিফিন বেল, এই ব্ৰেক টাইমত আমি চানা খাওঁ। সেই খোৱা মজাই বেলেগ। আৰু এটা কথা, স্কুলৰ দিনত মানে এটা শিলিখা বা এটা আমলখি খাব পালে মানে বহুত মানে সুখ লাগি যায়। এইটো কি ধান মুখৰ আগত থকা? মালিক ঠগিয়াম, ধানটো মনিয়াম। তাতে এতিয়া ধান কটাৰ সময়, আৰু খেতিয়কসকলে মাজে মাজে ধাননি পথাৰলৈ গৈ নিৰীক্ষণ কৰি থাকে। নিৰীক্ষণ মানে চেক কৰি থাকে যে ধান কাটিবলৈ হৈছে নে নাই হোৱা। আৰু নিৰীক্ষণ বুলি তেনেকুৱা একো নাই, ধানৰ ঠোক, যিবিলাক ধানৰ ঠোক থাকে যে, মানে ধান য'ত লাগি থাকে, সেইটো চেক কৰে যে অলপ সেউজীয়া হৈ আছে নে সোণালী ৰঙৰ হৈ গ'ল। যেতিয়া অলপ সেউজীয়া হৈ থাকে তেতিয়া কাটিব হোৱা নাই বুলি কয়, আৰু যেতিয়া অলপ সোণালী ৰঙৰ হৈ যায় তেতিয়া মানে ধানটো কাটিব পৰা অৱস্থাত আহি গ'ল, মানে তাৰপিছত কাটিব পাৰে। ৰাতিপুৱা হোৱাৰ লগে লগে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ যাব। খেতিৰ দিনত খেতি, স্কুল যায়, আৰু যাৰ চাহ বাগান আছে, মানে টি গাৰ্ডেনবিলাক, তো সিহঁতে বাগানলৈ যায়। আৰু এটুকুৰা স্পেচিয়েল ঠাই আছে
আৰু সেই টুকুৰা মই আপোনালোকক আজি লৈ যাম দেখাবলৈ। ক'লে মানে সেইটো আপোনালোকে বুজি নাপাব কোন টুকুৰা ঠাই হয়, আৰু যেতিয়া আপোনালোকে নিজ চকুৰে দেখিব তেতিয়া ফিল কৰিব পাৰিব কিমান ধুনীয়া এখন ঠাই। আৰু এখনে হ'ল টোপ। ইয়াতে গাঁৱৰ মানুহে খেতি কৰে, যিহেতু নদী কাষৰীয়া ঠাই হয়, তো সেইটো কাৰণে এইটো সাৰুৱা হয়। আৰু ইয়াতে বিভিন্ন ধৰণৰ খেতি কৰা হয়, চাহপাতৰ পৰা আদি কৰি শাক পাচলি গোটেইবিলাক খেতি কৰা হয়। বজাৰত যিবিলাক শাক পাচলি পোৱা হয় প্ৰায়বিলাক এই টোপতে খেতি কৰা হয়, যেনে বন্ধাকবি হওক, আলুৱে হওক, কচুৱে হওক, আৰু বেঙেনা, দাংবডি গোটেইবিলাক ইয়াতে খেতি কৰা হয়। আৰু এই বাৰীবিলাকত মানে টোপত মানুহে দুপৰীয়াৰ ভাত ৰান্ধি খায়। এবাৰ ভাবি চাওকচোন, ইমান ধুনীয়া এটা পৰিৱেশত ভাত এসাঁজ ৰান্ধি খাই কি মজা লাগিব ইয়াত। নদী কাষৰীয়া ঠাই, আৰু এনেকুৱা যেন লাগিব ক'ৰবাত গৈ পিকনিক খাইছোঁ যেন ফিল এটা হ'ব। কিন্তু এবাৰ ভাবি চাওকচোন কি মজা লাগিব, লাগিলে সুদা ভাতেই হওক, কিন্তু খোৱা মজাই বেলেগ। যেতিয়া নদীত পানী হয় তেতিয়া পলস পৰে নদী পাৰত, আৰু সেইটো কাৰণে ইয়াতে খেতিবিলাক ভাল হয়। ইয়াতে বহুত ধৰণৰ খেতি কৰা হয়, চাহপাতৰ খেতিৰ পৰা বাঁহৰ খেতি মানে বাঁহ গছ আছে, বাঁহনি, আৰু বাঁহবিলাকো বহুত হয় ইয়াতে, আৰু দাংবডি, কোমোৰা এইবিলাকতো আছেই। আৰু ইয়াতে কিছুমান খেতি নকৰাকৈ হয়, ধৰি লওক ঢেকীয়া ইয়াতে বহুত পোৱা যায়। আৰু এইখনে হ'ল কমলাবাৰী। ইয়াতে বাগানৰ মাজে মাজে কমলা গছ ৰুই দিয়া হৈছে। ইয়াতে 30-40 জোপামান কমলা গছ আছে। এই 30-40 জোপাই ছিজনত আপোনাৰ 1 পৰা 1.5 লাখৰ ভিতৰত মানে ইনকম দিব পাৰে। আৰু কমলা গছৰ কাৰণে ওখ ঠাই হ'ব লাগে, য'ত পানী জমা হ'ব নালাগে। আৰু সেই চাহপাত গছৰ নিচিনা একেই, য'ত মানে পানী জমা নহয় অলপ ওখ ঠাই, তো তাত মানে কমলা অলপ ভাল হয়। আৰু ৰ'দ পৰিলে কমলাবিলাক অলপ বেছি মিঠা হয়। মোৰ আজি এই গাঁৱৰ ওপৰত ভিত্তি কৰি বনোৱা ভিডিঅ'টি আপোনালোকে কেনে পালে জনাবচোন। মোৰো জানিবলৈ ইচ্ছা এটা যায় যেন মইনো কেনেকুৱা ভিডিঅ' বনাইছোঁ। তো ছাবস্ক্ৰাইব কৰক, লাইক কৰক নকওঁ, কিন্তু জাষ্ট কমেণ্ট এটা কৰি দিলে ভাল পাম আৰু কেনেকুৱা বনাইছোঁ ভিডিঅ'টো।